তোমাকে দেখিলে মোৰ মন ভালে লাগে। ইমান ধুনীয়া সুললিত কণ্ঠ। ৱাও এইজনী কেলা গোটেইজনীয়াকে মানে ৰাণু মণ্ডলৰ ভনীয়েকজনী আৰু। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আজি আমি ফালিবলৈ গৈ আছোঁ অসমৰ গণ্য মান্য জঘন্য দুটামান প্ৰাণীক। গতিকে অযথা পেকপেকাই নাথাকি তোমালোকে তোমালোকৰ বিচনাত পৰি থকা হেডফোন নামৰ সুৰক্ষা কৱচ ফাঁকি গ্ৰহণ কৰি লোৱা, নহ'লে কোনটো দিশৰ পৰা তোমালোকৰ মা দেউতাৰ কাণতলীয়াচৰ গালত পৰিব তোমালোকে গমেই নাপাবা। কোৱাটো মোৰ দায়িত্ব আৰু পালন কৰাটো তোমালোকৰ কৰ্তব্য। গতিকে আজিৰ ভিডিঅ' ভাগ আৰম্ভ কৰোঁ তেৰাৰ নাম লৈ। হৰি ৰাম, মক্কেলবোৰক বোলে ফালি যাম। কোন এইকেইটা? कौन है ये लोग? তাকে কোন হে এই লোক? বেচিকেলি মানুহে যেতিয়া গান গায় আমাৰ নিচিনাবোৰে বাথৰুমৰ ভিতৰত গাওঁ, আৰু যিবোৰ ছিংগাৰ তেখেতলোকে গায় ষ্টুডিঅ'ৰ ভিতৰত। কিন্তু মই জীৱনত প্ৰথমবাৰ দেখিছোঁ এইকেইটা মক্কেল যিকেইটাই মেজিক গাড়ীৰ ভিতৰত গান গায়। ইয়াৰ যিটো চাৱনি, ইয়াৰ চাৱনি দেখি ওচৰত থকা গৰু ছাগলীকেইটাও পলাই দৌৰ মাৰিব। চালা মক্কেল। মোক অকলে দেখি জোকাব আহিছ হে? ছোৱালী দেখি পোৱা নাই? চালা কুকুৰ, ছোৱালী দেখি পোৱা নাই? ক'ত যাওঁ মক্কেলহঁত? বন্ধুসকল, আপোনালোকক মক্কেলকেইটা চিনাকি কৰাই দিয়া হোৱাই নাই নহয়। ডাইৰেক্টৰ আমাৰ বগা আহমেদ, কিন্তু ভিডিঅ'টোত বগা মানুহ এটাও নাই। এছিষ্টেণ্ট ASSTAND। কালু, এইটো কি বস্তু? দাদা, এইটো এছিষ্টেণ্ট হ'ব লাগিছিল। আচ্ছা, মঙল গ্ৰহৰ পানী মানে এইকেইটা কেলা। মিউজিক জেহেৰুল ইছলাম, মানে একে গোটেই গানটো জেহেৰ কৰি দিলি। আমাৰ সুললিত কণ্ঠৰে ভৰা ছিংগাৰ আজিবা ৰহমান। মই কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ, মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ, মই কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ, মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ, মই কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ। আৰে তই কয়াকুচি মেজিক গাড়ীয়ে ড্ৰাইভৰ, তোক চিনি পালোঁ, তাৰপিছত কি? মই তোমাৰ গাড়ীৰ বৰপেটাৰে পেছেঞ্জাৰ। আবে কেলা, তয়ো তাৰ গাড়ীৰ একমাত্ৰ পেচেঞ্জাৰ, সেইটো গম পালোঁ, তাৰ পাছত ক। তোমাক দেখাৰ পিছত একেবাৰে মানে পাৰ্কৰ ৰাস্তাটোতো শুবলৈ নেৰিলি চালা মক্কেলহঁত। মানে কি জংঘলত মংগল কৰা ধান্দা চালা খেলা নকৈছোঁ আৰু। তোমাক দেখাৰ পিছত মই হল বলিয়া। এইটো কিন্তু ঠিক কথা কৈছ, তই সঁচাকে বলিয়া হলি কেলা। কয়া কুচিৰ মিউজিক গাড়ীৰ ড্ৰাইভাৰ। বাৰু ঠিক আছে, তই বাৰু ড্ৰাইভাৰে, কিন্তু গাড়ী কেনেকৈ চলাব লাগে তই আমাক এবাৰ দেখাই দেচোন বাৰু। कहाँ से आते हैं? তাকে পতা নাহি কাহা সে আতে হে। তোমাক দেখিলে মোৰ মন বেয়া লাগে। আমাৰ কথাগুৰি কৰবাত এই দুজনহে আমাৰ ছিংগাৰ আৰু ছিংগাৰী, একেবাৰে গোটেইটো চুলাই খাই ফিটিং আৰু ন, ক'বই নালাগে আৰু। তোমাকে দেখিলে মোৰ মন ভালে লাগে। ইমান ধুনীয়া সুললিত কণ্ঠ। এইজনী কেলা গোটেইজনীয়াকে মানে ৰাণু মণ্ডলৰ ভনীয়েকজনী আৰু। তোমাকে দেখিলে মোৰ মন ভালে লাগে। বলো না হবে তুমি কার? আৰে তহঁতে যে গানটো টাইটেলটো আছামিজ চং বুলি দি গোটেই বাংলা চাংলা মিলাই সানি ফেনেকি ৰিমিক্স কৰি পেলাইছ যে, মানে একে গোটেই সানি ফেনেকি মানে গোটেই গোবৰ টক আহি আৰু মানে নকৈছোঁ আৰু কেলা গোটেই গোবৰ টক আহি
ইটোৱে সিটোক ঠেলা ঠেলি কৰি আছ মানে তহঁতৰ গাত কিবা মেগনেটিক পাৱাৰ চাৱাৰ আছে নেকি হা এইসোপা ক'ব নোৱাৰিছোঁ এইসোপা মংগল গ্ৰহৰ পৰা অহা পানী এইসোপা গাত মেগনেটিক পাৱাৰ চাৱাৰ থাকিবও পাৰে कहाँ से आते हैं ये? ঐ মই কেনেকৈ জানো এইবিলাক লোক কাহাছে আতে হে ইহ ৰাম কেলা গোটেইজনী একেবাৰে চানি লিয়নীয়া ঐ এনেকৈ নেনাচিবি আৰু নকৈছোঁ আৰু মানে সিহঁতক তুমি যদি হুৱা ৰাজি মাতি আনিব কাজি মই বৰপেটা বাপি ইয়াতে আছি ক'ত কাছাৰী আৰু এইজনীয়ে কি ক'লে একো বুজিয়ে নাপালোঁ মই হ'লোঁ বৰপেটা ৰাপি কি খাটি আছোঁ কোৰ্ট কাছাৰী অঁ তহঁতে যদি কোৰ্ট কাছাৰী খাটি আছ মই তহঁতৰ মেজিষ্ট্ৰেট কেলা মই তহঁতৰ মেজিষ্ট্ৰেট মই জানো হমে যে তোমাৰ মই জানো হমে যে তোমাৰ বলো না হবে তুমি কার বলো না হবে তুমি কার মই যেন হমে যে তোমাৰ আকৌ কৈছে বলো না তুমি হবে যে কাৰ মানে কেলা নকৈছোঁ আৰু মাথা চুটি যায় বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো টিপি দিবা যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে তোমালোকে সকলোতকৈ আগতেই চাবলৈ পোৱা আৰু এটা নতুন ভিডিঅ' নহালৈকে আজিলৈ